আমাক কৈছিলে পইচা ঢেৰ দিম বোলে বৈ বোলে যাম বোলে ভাল কাম আছে কিমান পইচা দিম বুলি কৈছিলে 8000 প্ৰথমে ক'লে 8000 দিম তাৰপিছত ক'লে 12000 তহঁতি ইয়াৰ পৰা গ'লেহে বোলে 12000 পাবি বোলে बारपे दिन मांग रे सानताड़ी न्यूज रे उदुग सदर लेना मिट सानताड़ कुड़ी गिदरा कथा जहां दो दिल्ली रे मिट एजेंसी दारायते मिट घरंज रे कामी मेनते को बहाली लेदेया मेनखान तायमते बड़ायना बहाली दो बांग उनी दो मिट दलाल मिट ओड़ा रे आक्रिñ ओटो कदे तहना ओना बदलते उनी दो कावडी आतांग लेदा ओनखाना खबर गे आरहो ᱧᱟᱢᱮᱱᱟ आसाम पोनत खन आसाम पोनत गोलाघाट जिला बोकाघाट खना पेजना आदिवासी कुड़ी गिदर हालो मिट बाहुड़िया दलाला पल्ला रे पड़ाव कते एटा पोनत पाचार इदी रिया एक रुमटुल्ला मिट आयो हर मेनखान उनको पाचार इदी मांग रे उनी दो साब अचयना सावते को उद्धरना उनको पुनजना आदिवासी कुड़ी गिदर अंगनवाड़ी और चाइल्ड प्रोटेक्शन कमिया को कुरुमुटु दारायते इने जात्ता उनको तिल्ला दको बांचावना चलो इनखान सानताड़ी न्यूज रे रिपोर्टर शिवलाल टुडुई भेजाव का रिपोर्ट लेकाते ओंडेना खबर बन बड़ाय लेगे एते हेरि करिसिले आमार जाबले मतलबे नाছিলে তোমালোকক কি বুলি কৈছিলে আমাক কৈছিলে পইচা ঢেৰ দিম বোলে বৈ বোলে যাম বোলে ভাল কাম আছে কিমান পইচা দিম বুলি কৈছিলে 8000 প্ৰথমে ক'লে 8000 দিম তাৰপিছত ক'লে 12000 তহঁতি ইয়াৰ পৰা গ'লেহে বোলে 12000 পাবি বোলে তেনে ক'লে তোমালোকলে নিজৰ ইচ্ছা নাছিলে আমাৰ যাবলৈ আমাক কৈছিলে দিল্লী যাম বুলি আমি ক'লো দিল্লী তেতিয়া কৈছিলে যাবি নেকি ক'লে আমি ক'লো তাৰপিছত ক'লে 1 মাহত 8000 কৰি দিব আৰু ঘৰৰ কাম আমি কৈছো আমাৰ দেউতা মা দেউতা খুদি ল'ব লাগিব হেতি কৈছে নালাগে বোলে খুদিবলৈ বোলে তেনেকাই যাব লাগে নাই কো আমাক সেইটো কাৰণে আমি হুদা নাই মনে লৈ যাম বুলি কৈছিল মানুহগৰাকী নাম কি ৰঙিলা কৰ্মকাৰ ঘৰ যুগল দেখো বিয়া কাল হৈছে বিয়া নাজানো কত হৈছে ৰাজস্থানত তোরা কি বুলি কৈছিলে আমাক কৈছিলে যাবি যদি ওলাবি লৈ যাম বোলে তাত বোলে কাম কৰিব লাগে ঘৰ আমি সুধিলে মানে কি কাম কৰিব লাগে তাৰপিছত ক'লে ঘৰৰ কাম কৰিব লাগে একো বোলে কষ্ট নাপাব কিবা কিবি দিছিলে নেকি তোমাক কিনি দিছিলে নেকি চপল কিনি দিছিলে আৰু বেগ কিনিছিলে তোমালোকতকে আগত কাৰবাক নিছে নি তালে নিছে কাক নিছে কিমান নিছে মানুহ গৈছে ঢেৰে অকল ছোৱালী 14 বছৰ 13 বছৰীয়া ছোৱালী 15 বছৰীয়া ছোৱালী কিটাক নিছে তোমালোকক হেৰি নহয় তোমালোক পঢ়ি আছা নেকি বৰ্তমান আমি স্কুল নাযাওঁ তোমাৰ বয়স কিমান এতিয়া মোৰ 14 আৰু লগৰজনী 13 তুমি কেজনী আছে টোটেল 4 জনীকে বস্তু কিনি দিছে ন মোক অকল কিনি দিছে ইয়া অকল কিনি দিছে নাম বুলি কৈছিলে পাঞ্জাবলে নিম বুলি কৈছিলে আকেলে জানো কি কৰিব নিব মইতো নাজানো মোক কৈছিলে আকৌ যাবি যদি ওলাবি বুলি কৈছিলে মই কৈছো মোৰ মা আৰু মোৰ দেউতা খুদি লম তাৰ পিছত যাম বুলি কৈছো মোৰ মা আৰু দেউতা কৈছে নালাগে যাবলৈ ইমান ধৰি কি নে কি কৰিব এতিয়া জাগা সাগা দেখাই নাই আৰু এনেকে বুলি কৈছে মই এই কাৰণে নাযাও বুলি কৈ দিলো আৰু মানুহজনৰ নাম কি ৰঙিলা কৰ্মকাৰ মানুহজনী তাতে থাকে নি যুগল হয় মানুহজনী ক'ত য'ত লৈ যাম কৈছিলে তাতে থাকে নি নাথাকে ই নি থব আৰু ঘৰলৈ যাব বুলি মানুহজনী এনে ক'লৈ বিয়া হৈছে ৰাজস্থানত বিয়া হৈছে বুলি ইয়ালৈ আহি থাকে নেকি ইয়ালে বছৰ পৰিলেহে আহে ইয়াৰ পৰা আগতে নিছে নে ছোৱালী নিছে বোলে আগত কি মই কেন্দ্ৰত থকা অৱস্থাত অংগনবাদী কেন্দ্ৰত আছিলোঁ তেতিয়া মই ভিতৰলৈ মানে ৰেষ্টাফখন আনিবলৈ যাওঁতে তেওঁ ৰাস্তাইদি গৈ থকা দেখিলোঁ তেতিয়া তেওঁ মোক দেখি পেলাই মাতিলে বাইদেউ মই বোলো তুমি কেতিয়া আহিলা তাৰপিছত কৈছে মই অহা 1 মাহেই হ'ল মই বোলো বহুত দিনৰ মূৰত হ'লে তেওঁৰ নাম ৰঙিলা কৰ্মকাৰ ওচৰলৈ গ'ল মই বোলো তুমি ক'ত আছা এতিয়া বোলে মই ৰাজস্থানত আছোঁ মই বোলো ৰাজস্থানত তুমি কি কৰি আছা তেতিয়া কৈছে নহয় মই আজিকালি মানুহৰ ঘৰত আগতে আছিলোঁ এতিয়া মই থাকিবলৈ এৰিলোঁ এতিয়া মই এজেণ্ট কৰোঁ মই বোলো তুমি কিহৰ এজেণ্ট কৰা মই বোলে নহয় গোটেই সাৰা অসম আৰু সাৰা মানে ভাৰতত মই ছোৱালী আৰু বোৱাৰীক মানে ছাপ্লাই দিওঁ মই বোলো ক'লৈ ছাপ্লাই দিয়া তুমি কি কৰা তেতিয়া তেওঁ ক'লে যে নহয় মই গোটেই মানুহৰ ঘৰত কাম কৰিবলৈ দিওঁ মই বোলো ক'ত দিয়া তুমি পাঞ্জাব এনেকৈ কৈছে আৰু বিভিন্ন বহিৰাজ্যৰ নাম কৈছে বোলে আজি মই 5জনী ছোৱালী ইয়াৰ পৰা নিম মই বোলো 5জনী তুমি কাক নিবা 4জনী ছোৱালী বোলে এজনী বোৱাৰী তেতিয়া কথা প্ৰাথমিক বিদ্যালয়ত তেখেতৰ শিক্ষয়িত্ৰীলৈ ফোন কৰিলোঁ স্কুলৰ শিক্ষয়িত্ৰী ক'লোঁ যে এনেকৈ এটা তদন্ত কৰাচোন তাৰ পৰা কিন্তু তোমালোকৰ তাৰ পৰা ছোৱালী 4গৰাকী বোৱাৰী এগৰাকী বহিৰাজ্যলৈ নিব এনেকৈ অমুকে নিব মোৰ আগতে মাত্ৰ কৈ থৈ গৈছে
তেওঁ থানালৈ ফোন কৰিলে, থানাৰ পৰা ক'লে যে লৈ আহক, তাত লৈ গ'লোঁ। তাতো আমি ৰেচপঞ্চ নাপালোঁ। তেখেতসকলে ক'লে আমি স্পটতহে ধৰিব পাৰিম, স্পটত আমি নোপোৱাকৈ ধৰিব নোৱাৰোঁ, গতিকে আপোনালোকে অনুসন্ধান কৰক। কালি মই 11টামান বজাত আমাৰ যোগলাটি অংগনবাড়ী চেণ্টাৰৰ বাইদেৱে মোক মানে ফোন কৰিছিলে। ইয়াতে সন্দেহজনক এটা মানে পৰিস্থিতি মানে হৈ আছিল। বাইদেউক মানে বাইদেউ কৈছিলে ইয়াৰে মানে এগৰাকী মানে মহিলা ৰঙিলা কৰ্মকাৰ বুলি আছিল। তাই ইয়াৰ পৰা মানে ছোৱালীক মানে টকা পইচাৰ প্ৰলোভন দি মানে বাহিৰত লৈ যায়। পাঞ্জাৱ হওক বা দিল্লী হওক বা এনেকুৱা অন্যান্য মানে অসমৰ বাহিৰত মানে তেওঁলোকক ছাপ্লাই দিয়া বুলি তেনেকুৱা বুলি মানে সন্দেহজনক কিবা হেৰি হৈছিলে। বাইদেউ মানে গম পাইছিলে, তাৰপৰা মোক জনাইছে। মই আহিলোঁ, অংগনবাড়ী ৱৰ্কাৰ, আৰু আমি তদন্ত কৰাত গম পাইছোঁ গোটেইকেইজনী মানে 4জনী আছিলে ছোৱালী, মানে কিজনী কিশোৰী মানে আণ্ডাৰ 12, 13 এনেকুৱা আছিলে গোটেইকেইজনী, আৰু এজনী বোৱাৰী। মানে বোৱাৰীজনীক মানে ঘৰৰ মানে স্বামীক তেওঁক মানে 30,000 টকা বা এনেকুৱা পইচা প্ৰলোভন দি পেলাই মানে তেওঁক নিবলৈ বিচাৰিছিলে। আৰু ছোৱালী কিজনীক ভাল কামত লগাম, টকা পইচা লোভ দি তেওঁলোকক নিব বিচাৰিছিলে। তাৰপৰা গাঁৱত ৰাইজে তেওঁলোকক তদন্ত কৰিলে, আমিও দিনটো হেৰি কৰিলোঁ। তদন্ত কৰি তেওঁলোকক সন্ধিয়া আমি 7টামান বজাত হাতেলোতে ধৰা পেলালোঁ। তেওঁলোকে মানে গাড়ী এখন ঠিক কৰিছিলে, আৰু মানে ছোৱালীকেইজনী যেতিয়া মানে সন্ধিয়া হোৱাত ঘৰৰ পৰা গায়ব হৈছে, এজনীকে ঘৰৰ পৰা মানে গায়ব হৈ আহিছে। তেতিয়া মানে গাঁৱৰ গোটেই ৰাইজে উঠি আহিলে, তেওঁক মানে হাতেলোতে ধৰা পেলালে 7টামান বজাত। তেওঁৰ ঘৰ হৈছে যোগলাঠি চাব চেণ্টাৰ ওচৰ, তাইৰ নাম হৈছে ৰঙিলা কৰ্মকাৰ। তেওঁ মানে এনেকৈ এইবাৰ প্ৰথম বুলিয়ে নহয়, তেওঁ মানে যোগলাঠি গাঁৱৰ আৰু পামলাইনৰ পৰা ধৰি মানে যোগনীয়া আৰু কমাৰণী পথাৰ আগতো মানে নিচে ছোৱালী নিচে বাহিৰত মানে তেওঁলোকে ছাপ্লাই দিয়াৰ পিছত তেওঁলোকে মানে যিকেইজনী ছাপ্লাই দিছে কোনোবাকো জানো মানে আজি 4টা বছৰ হ'ল বা 5টা বছৰ তেওঁলোকে ঘৰলৈ অহা নাই। তো মানে এইটো আমাৰ মানে সমাজৰ কাৰণে বহুত বেয়া মানে এটা দৃশ্য হয়। সেইকাৰণে আমি গোটেই ৰাইজে আজি ওলাই আহি থানাত মানে এজাহাৰ দিয়া হৈছিল। কালি মই গৈছিলোঁ, অংগনবাড়ী বাইদেউ গৈছিলে। থানাত মানে আমাক কোৱা হৈছিল যে এইবোৰ এনেকুৱা কিবা কেছ হ'লে আমি স্পৰ্ট ধৰা নপৰিলে আমি একো কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি মানে সন্ধিয়ালৈকে তেওঁলোকৰ আমি তদন্ত চলাই আছিলোঁ। সন্ধিয়া 7টামান বজাত আমি যেতিয়া ধৰা পেলাত আমি থানাত তেওঁলোকক গতাই দিয়া হৈছে। এতিয়া আমি CDPক হৈছে জনোৱা, মানে চাইল্ড যিহেতু এডলেচন আছিলে গোটেইখিনি, CDPক হৈছে জনোৱা। তাৰপৰা ওমেন ৱেলফেয়াৰ বৰ্ডত হৈছে জনোৱা, চাইল্ড চেলত জনোৱা হৈছে। আমি আৰু কালি মানে প্ৰশাসনৰ ওচৰত যাওঁ। আচ্ছা মানে আমি এইটো বিচাৰোঁ যে নেক্সট টাইম যাতে এনেকুৱা আৰু পৰিস্থিতি যাতে আমাৰ গাঁওখনত নহয়, বা এনেকুৱা মানে কোনো যাতে বাহিৰা মানুহ সোমাই আমাৰ মানে কিশোৰী বা কিশোৰীক মানে বেয়া মানে টকা পইচাৰ প্ৰলোভন দি যাতে বাহিৰত নিব নোৱাৰে, আৰু যাতে চাইল্ড মেৰেজ আৰু মানে স্কুল ড্ৰপ এইখিনি আমি মানে পৰাপক্ষত কমাব বিচাৰি আছোঁ। ঠিক আছে।